Welcome back to my channel Tarisma's Kitchen. আজি এটা পনীৰৰ ৰেচিপি লৈ আহিছো আহকচোন চাও পনীৰখন বনাবৰ বাবে মই এয়া পনীৰ 250 গ্ৰাম লৈছো এয়া টেমাৰ পনীৰ হয় এয়া লৈছো মই দুটা বিলাহী পেষ্ট কৰি ধুনিয়াকৈ মিক্সিত পিছি আনিছো এইখিনি আৰু এয়া লৈছো কাজু কিশমিশ পেষ্ট এইখিনিও মই মিক্সিত পিছি আনিছো আকৌ ইয়াতে আছে নিমখ হালধি জলকীয়া দালচেনি ইলাচি জিৰাৰ গুৰি আৰু গৰম মছলা পাউডাৰ এয়া আদা নহৰু পেষ্ট এয়া 2 টেবুলস্পুন আছে আৰু মই এয়া দুটা আলু বইল কৰি ধুনিয়াকৈ সানি লৈছো পিটিকি লৈছো ধুনিয়াকৈ এটা কেৰাহী এতিয়া মই গৰম হ'ব দিছো কেৰাহীটো গৰম হোৱাৰ পাছত ইয়াতে 2 টেবুলস্পুন ৰিফাইন অইল দি দিছো এয়া মোৰ তেলখিনি গৰম হ'ল এতিয়া ইয়াতে দালচেনি ইলাচি আৰু জলকীয়া দুটা দি দিম এয়া চাওক তাৰ পাছত ইয়াতে মই আদা নহৰুৰ পেষ্ট অকমান দি দিম আৰু পিছলৈ অকমান ৰাখি দিম এনেদৰে অকমান লৰাই দিছো এতিয়া ইয়াতে মই পিটিকি থোৱা আলুখিনি দি দিছো এয়া চাওক আলুখিনি কি ধুনিয়াকৈ দি দিছো আলুখিনি দি 1 মিনিটলৈ মই এইখিনি ভাজি লম এয়া চাওক মই ধুনিয়াকৈ ভাজি লৈছো এতিয়া ইয়াতে হালধি গুৰি আৰু সোৱাদ অনুসাৰে নিমখখিনি দি ল'ব এয়া চাওক মই হালধিখিনি আৰু নিমখখিনি দি ল'ম তাৰ পাছত ধুনিয়াকৈ অকমান সময় আকৌ ভাজিব এয়া চাওক মই আৰু 1.5 মিনিট মান ভাজি দিলো তাৰ পাছত ইয়াতে মই টমেটো পেষ্টখিনি দি দিম এয়া দেখিছেনে টমেটো পেষ্টখিনি দিও আপুনি ধুনিয়াকৈ লৰাই ভাজিব এইখিনি অকমান ভাজি লোৱাৰ পাছত প্ৰায় 1 মিনিট মান ভাজি লোৱাৰ পাছত ইয়াতে সেই টমেটো পেষ্টৰ বাটিটোত অকমান পানী দি আকৌ ইয়াতে দি দিব এয়া চাওক পানীখিনি দি আকৌ লৰাই দিব অকমান এনেদৰে কৰিব তাৰ পাছত ইয়াতে ৰাখি দিয়া আদা নহৰুৰ পেষ্টখিনি দি দিছো তাৰ পাছত অকমান আকৌ লৰাই দিব যাতে গোটেইখিনি ভালদৰে মিক্স হয় এতিয়া ইয়াতে কিশমিশ আৰু কাজু বাদামৰ পেষ্টখিনি দি দিছো আকৌ সেই একেটা বাটিতে অকমান পানী দি ইয়াতে দি দিম এয়া চাওক পানীখিনি দি দিলো এনেদৰে আপোনালোকে ধুনিয়াকৈ প্ৰায় 3 মিনিট মানলৈ লৰাই ভাজিব এইখিনি এয়া দেখিছেনে ইয়াতে অকমান পানী এড কৰিছিলো মই আকৌ এতিয়া এইখিনি প্ৰায় 5 মিনিটলৈ ধুনিয়াকৈ উতলি আহিব দিব এয়া 5 মিনিট পাছত মই ইয়াতে মোৰ পনীৰখিনি দি দিলো এয়া চাওক ইয়াতে মই 1 কাপ পানী দি দিছো আকৌ এইখিনি আপোনালোকে 7 মিনিটলৈ ৰান্ধিব 7 মিনিটৰ মাজত ইয়াতে মই মছলা গুৰিখিনি দি দিম এয়া জিৰাৰ গুৰি আৰু গৰম মছলাখিনি ইয়াতে এড কৰি দিছো এয়া চাওক এইখিনি দি এনেদৰে লৰাই 7 মিনিটলৈ মই ৰান্ধি লম 7 মিনিট পাছত মোৰ গ্ৰেভিখন একেবাৰে ৰেডি হৈ যাব এয়া মোৰ গ্ৰেভিখন হৈ গ'ল এতিয়া মই গেছৰ চুলাটো অফ কৰি ইয়াতে আকৌ 1 টেবুলস্পুন গৰম মছলা দি দিছো আৰু ওপৰত মানধনিয়াৰ পাতেৰে গাৰ্নিশ কৰি দিছো এয়া দেখিছেনে মোৰ গ্ৰেভিখন কি ধুনীয়া হৈছে দেখিবলৈ এয়া চাওকচোন মোৰ অনিয়নলেছ পনীৰ গ্ৰেভি ৰেডি হৈ গ'ল খাবলৈ এনেদৰে আপোনালোকে বনাব আৰু মোক কমেন্ট বক্সত কমেন্ট কৰিব আজিলৈ এৰিছো বাই বাই ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি দিব নাপাহৰিব